এটা ব্ৰেকিং নিউজ লৈ আহিছো তৃতীয় বৰ্গৰ যি পৰীক্ষা অনুষ্ঠিত হৈছিল সেই তৃতীয় বৰ্গৰ পৰীক্ষাৰ বাবে স্কিল টেষ্টৰ ইতিমধ্যে তাৰিখ ঘোষণা কৰা হৈছে 21 ডিসেম্বৰৰ স্কিল টেষ্টৰ তাৰিখ ঘোষণা কৰা হৈছে আৰু যি 26000 প্ৰাৰ্থীয়ে এই তৃতীয় বৰ্গৰ পৰীক্ষাত অৱতীৰ্ণ হৈছিল লিখিত পৰীক্ষাত পাছ কৰা সকলো প্ৰাৰ্থীসকলে এই স্কিল টেষ্টটো অৱতীৰ্ণ হ'ব লাগিব জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ 21 ডিসেম্বৰত তৃতীয় বৰ্গৰ চাকৰিৰ স্কিল টেষ্ট লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলে অৱতীৰ্ণ হ'ব লাগিব এই স্কিল টেষ্টত তৃতীয় বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল 26600 গৰাকীকৈ প্ৰাৰ্থীয়ে 21 ডিসেম্বৰত তৃতীয় বৰ্গৰ চাকৰিৰ স্কিল টেষ্ট হ'ব আৰু এই কথা ঘোষণা কৰা হৈছে ইতিমধ্যে যেহেতু 26000তকৈ অধিক প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল এই পৰীক্ষাত ইয়াৰ পূৰ্বে আৰু যিসকলে লিখিত পৰীক্ষাত পাছ কৰিছে বা উত্তীৰ্ণ হৈছে সেই আটাইখিনি প্ৰাৰ্থীয়ে এই স্কিল টেষ্টত অৱতীৰ্ণ হ'ব লাগিব 26600 গৰাকীকৈ প্ৰাৰ্থীয়ে উত্তীৰ্ণ হৈছিল তৃতীয় বৰ্গৰ পৰীক্ষাত আৰু তৃতীয় বৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা আটাইবোৰ প্ৰাৰ্থীয়ে এই স্কিল টেষ্টত অৱতীৰ্ণ হ'ব লাগিব আৰু ইয়াৰ তাৰিখ ঘোষণা কৰা হৈছে 21 ডিসেম্বৰত তৃতীয় বৰ্গত যিসকল প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল বা পাছ কৰিছিল তেওঁলোকে অৱতীৰ্ণ হ'ব লাগিব এই বিশেষ পৰীক্ষাত এই স্কিল টেষ্টত অৱতীৰ্ণ হ'ব লাগিব যিসকলে তৃতীয় বৰ্গৰ পৰীক্ষা দিছিল তেওঁলোকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ বুলি ক'ব লাগিব 21 ডিসেম্বৰত তাৰিখ ধাৰ্য কৰা হৈছে স্কিল টেষ্টৰ বাবে তৃতীয় বৰ্গৰ পৰীক্ষা যিসকল প্ৰাৰ্থীয়ে দিছিল তেওঁলোকৰ বাবে এয়া খবৰ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ তৃতীয় বৰ্গৰ পৰীক্ষাত 26600 প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল আৰু এই 26600 গৰাকী প্ৰাৰ্থীয়ে 21 ডিসেম্বৰত অৱতীৰ্ণ হ'ব লাগিব স্কিল টেষ্টত